নমস্কাৰ মোৰ ঐনীতি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বাংলাদেশত বৰ্তমান উত্তপ্ত পৰিস্থিতি, বাংলাদেশৰ সকলো ৰাজপথ বৰ্তমান স্তব্ধ হৈ পৰিছে, ঢাকা চহৰ বৰ্তমান স্তব্ধ হৈ পৰিছে। বাংলাদেশৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথত ওলাই আহি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। কিয় তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত, সকলোখিনি কথা আজি ভিডিঅ'ত আপোনালোকক মই বিৱৰি কোৱাৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতে যদি আপোনালোকে মোৰ ভিডিঅ'টি নতুন চাই আছে সকলোকে আহ্বান জনাইছো, চেনেলটি সাবস্ক্ৰাইব কৰিব, ভিডিঅ'ত লাইক কৰিব, নিজৰ মন্তব্য কমেন্ট বক্সত প্ৰেৰণ কৰিব। তাৰ আগতে ভিডিঅ'টোৰ আৰম্ভণিৰ আগতে আপোনালোকক দুটা মাত্ৰ ভিডিঅ' দেখাই ল'ব বিচাৰিছো। হয়, যি ভিডিঅ'টো আপোনালোকে দেখিবলৈ ইতিমধ্যে পালে, এই ভিডিঅ'বিলাক বাংলাদেশৰ হয়। বাংলাদেশত বৰ্তমান এনেকুৱা ধৰণৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে, উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আছে বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীসকলে। কিহৰ কাৰণে এনেকুৱা উত্তাল প্ৰতিবাদ তেখেতসকলে সাব্যস্ত কৰিছে? বিদ্যালয়, মহাবিদ্যালয় পাঠদান এৰি তেখেতসকলে কিয় আজি ৰাজপথত ওলাই আহিবলগীয়া হ'ল, তাৰে সবিশেষ আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বাংলাদেশৰ চৰকাৰ, শেখ হাছিনাৰ নেতৃত্বত যি চৰকাৰ গঠন হৈছে, এই চৰকাৰখনে কিছু বছৰ আগতে মুক্তিযোদ্ধাসকলৰ কাৰণে চৰকাৰী চাকৰি সংৰক্ষণৰ এটা কোঠা তেখেতসকলে লৈছিল, আৰু এই কোঠাত মুক্তিযোদ্ধা, বাংলাদেশৰ স্বাধীনতাৰ কাৰণে যিসকলে সংগ্ৰাম কৰিছিল, যিসকলে নিজৰ প্ৰাণ আহুতি দিছিল, তেখেতসকলক মুক্তিযোদ্ধা, সেই মুক্তিযোদ্ধাসকলৰ পৰিয়ালক চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত তেখেতসকলে চাকৰি ৰিজাৰ্ভেশ্যন কৰি ৰাখিছিল। সেই ৰিজাৰ্ভেশ্যনটো যোৱা কিছু বছৰ আগতেও ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি সেই ৰিজাৰ্ভেশ্যনটো বাতিল কৰিছিল। কিন্তু দেখা গ'ল যে আৰু কিছুদিন আগতে আকৌ পুনৰাই সেই ৰিজাৰ্ভেশ্যনটো তেখেতসকলে আকৌ মুকলি কৰিছে, যিসকল মুক্তিযোদ্ধা আছিলে তেখেতসকলৰ পৰিয়ালৰ কাৰণে। তাৰ কাৰণে আজি বাংলাদেশত এনেকুৱা ধৰণৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। বাংলাদেশৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিব লগা হৈছে। ইতিমধ্যে আপোনালোকে হয়তো বহুতো সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে যে এজন ল'ৰা, আবু ছাইদ নামৰ এজন ল'ৰাক বাংলাদেশ আৰক্ষীয়ে কেনেকৈ গুলীয়াই হত্যা কৰিছিলে তাৰো ভিডিঅ' আপোনালোকে ইতিমধ্যে দেখিবলৈ পালে। সেই ল'ৰাজন একেবাৰে দুখীয়া ঘৰৰ ল'ৰা আছিল, তেখেতসকলে নেতৃত্ব বহন কৰি তেখেতসকলে এই আন্দোলনটোক আগুৱাই লৈ গৈ আছিল। তাৰ মাজতে বাংলাদেশ আৰক্ষীয়ে গুলীয়াই ল'ৰাজনক হত্যা কৰিলে। তাৰ পিছৰ পৰাই, সেই ল'ৰাজনক হত্যা কৰাৰ পিছৰ পৰাই আৰু প্ৰতিবাদ সাব্যস্তৰ যি এক ধৰণ, সেয়া আৰু বহুত ওপৰলৈ গ'ল, বহুত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে বাংলাদেশত। বাংলাদেশৰ বৰ্তমান ঢাকা চহৰ সকলো ৰাজপথ বৰ্তমান স্তব্ধ হৈ পৰিছে, কোনো যাতায়াতৰ ব্যৱস্থাত বাংলাদেশত বৰ্তমান নাই। যদি আপোনালোকে আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' যদি আৰু তেনেকুৱা ধৰণৰ সবিশেষ জানিবলৈ চাই, তেন্তে মোৰ আৰু এটা ভিডিঅ' নেক্সটত মই প্ৰস্তুত কৰিম সবিশেষ জানি। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু আপোনালোকৰ নিজৰ মন্তব্য কমেণ্ট বক্সত প্ৰেৰণ কৰিব। বাংলাদেশত কেনেকুৱা ধৰণৰ পন্থা অৱলম্বন কৰিলে বাংলাদেশ বৰ্তমান শান্তিত থাকিব পাৰিব। আৰু এটা কথা কৈলে যে ইতিমধ্যে 72 ঘণ্টা সময় দিয়া হৈছে শেখ হাছিনাক। যদি 72 ঘণ্টাৰ ভিতৰত যদি বাংলাদেশ শান্তিময় পৰিৱেশত নাহে, তেনেহ'লে শেখ হাছিনাক প্ৰধানমন্ত্ৰীৰ পৰা বহিষ্কাৰ কৰা হ'ব বুলি ইতিমধ্যে এক বাতৰি আহি পৰিছে। গতিকে আপোনালোকৰ নিজৰ মন্তব্য প্ৰেৰণ কৰক, আৰু কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে বাংলাদেশত শান্তিৰ পৰিৱেশ সৃষ্টি কৰিব তাৰে মতামত আপোনালোকে কমেণ্ট বক্সত জনাওক। আৰু ভিডিঅ'টো বেছি দীঘল নকৰি মই ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।